নমস্কাৰ স্বাগতম জনাইছো সকলোকে আৰু এই মুহূৰ্তত আন এটা খবৰ আপোনালোকক দিব বিচাৰিছো বিদ্যুতৰ খুঁটা মেৰামতি কৰিবলৈ যোৱা 11 জনকৈ কৰ্মচাৰীক এগৰাকী মহিলা আৰক্ষী বিষয়াই বাধা প্ৰদান কৰিলে কেৱল বাধা প্ৰদান কৰাই নহয় সেই কৰ্মচাৰী কেইজনক কোনো ধৰণৰ সুধা পোছা নকৰাকৈ শাস্তি বিহাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে জৰুৰীকালীন সেৱালৈ গৈ থকা অৱস্থাত কৰ্মচাৰীক আঁঠু কঢ়ালে এগৰাকী মহিলা আৰক্ষী বিষয়াই দেৰগাঁও নগৰৰ ভাঙি থকা খুঁটা মেৰামতি কৰিবলৈ গৈ বিপদত পৰিছে সেই কৰ্মচাৰী কেইজন আৰু মহিলা আৰক্ষী গৰাকীয়ে কোনো ফুটপুছ নকৰাকৈ শাস্তি বিহে কৰ্মচাৰী কেইজনক দেৰগাঁও আৰক্ষীৰ এনে কৰ্মকাণ্ড এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত কাৰণ তেওঁলোক আছিল জৰুৰীকালীন সেৱাৰ লগত জড়িত কিন্তু তেওঁলোকে সেই অঞ্চলটোত ভাঙি থকা এটা বিদ্যুতৰ খুঁটা মেৰামতি কৰিবলৈ যোৱা সময়তে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ এনে কৰ্মকাণ্ডৰ লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কোনো পৰিচয় নোলোৱাকৈ মহিলা আৰক্ষী বিষয়াগৰাকীয়ে কাণত ধৰিবলৈ দিয়ে কৰ্মচাৰী কেইজনক আইপিএছ মহিলা আৰক্ষী বিষয়াগৰাকীৰ এই কাণ্ডত ক্ষুব্ধ হৈ পৰিছে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকল আৰু মহিলা আৰক্ষী গৰাকীৰ এই আচৰণৰ পিছতে সেৱা আগবঢ়াবলৈ অমান্তি হয় কৰ্মচাৰী কেইজনে যাৰ ফলত দেৰগাঁৱৰ বহু অঞ্চলত ব্যাহত আছে বিদ্যুৎ সেৱা আৰু কাণত ধৰাই আঁঠু কঢ়োৱাৰ সেই ভিডিঅ' ইতিমধ্যে সৰ্বত্ৰে ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে চৰম লজ্জাবোধ কৰি পৰৱৰ্তী সময়ত সেৱা আগবঢ়াবলৈ অমান্তি হয় সেই কৰ্মচাৰী কেইজন তদন্ত কৰি এগৰাকী মহিলা আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে কৰ্মচাৰী কেইগৰাকীয়ে দেৰগাঁও আৰক্ষীৰ এনে কাণ্ডক গৰিহণা দিছে এতিয়া সচেতন মহলে সেই দৃশ্য সেই ভিডিঅ' ইতিমধ্যে সৰ্বত্ৰে প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে সেই কৰ্মচাৰী কেইজনক সুধা পোছা নকৰাকৈ এইদৰে আঁঠু কাঢ়িবলৈ দিয়া হৈছে কাণত ধৰিবলৈ দিয়া হৈছে ৰাজপথৰ মাজত এগৰাকী মহিলা আৰক্ষী বিষয়াৰ এনে কৰ্মকাণ্ডৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ তেওঁলোক আছিল জৰুৰীকালীন সেৱাৰ লগত জড়িত বিদ্যুতৰ খুঁটা তেওঁলোকে ভাল কৰিবলৈ আহিছিল কিন্তু এই আৰক্ষী বিষয়াগৰাকীয়ে কোনো ধৰণৰ ফুটপুছ নকৰাকৈ তেওঁলোকক এইদৰে ৰাজপথৰ মাজত আঁঠু কাঢ়িবলৈ বাধ্য কৰায় যাৰ ফলত এতিয়া এটা অঞ্চলৰ লোক অন্ধকাৰত থাকিবলগীয়া হৈছে বিদ্যুৎ সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে সেই অঞ্চলটোত আমি মিলনপুৰত এটা মানে খুঁটা ভাঙিছিলে অলৰেডি তাঁৰ ছিঙিছিলে মানে আমি তাতে খুঁটা এটা উঠাবৰ কাৰণে আহিছিলোঁ আৰু আমি কেইবাজনো আহিছিলোঁ হয় বাৰু কিন্তু খুঁটা এটাতো আমি অকলে উঠাব নোৱাৰোঁ বহুত দূৰৰ পৰা আনি পেলাই আমি এটা খুঁটা উঠাইছিলোঁ ইয়াতে উঠাই থাকোঁতে আমাক ইয়াতে বাইদেৱে ৰাখি পেলাই আমাক একো সোধপোছ কৰা নাই প্ৰথম আমাক কাণত ধৰাই উঠা বহা কৰাইছে গোটেইকেইজনকে বাইদেউ গোটেইকেইজনক কৰ্মচাৰীসকলক বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলক আৰু বাইদেৱে এইটো কৈছে যে তহঁতি বাঁহ কেইটামান যদি বান্ধি আন গাড়ীখনত আমি তহঁতক নধৰিম বুলি নাভাবি ঠিক আছে কিন্তু বাইদেৱে আমাক এইখিনি কথা প্ৰথম সোধা নাছিলে আমি যেতিয়া নিজে উপজাচি কৈছোঁ যে আমি ইলেক্ট্ৰিচিটি বৰ্ডৰ হয় আৰু আমি খুঁটা এটা উঠাই আহিছোঁ কিন্তু বাইদেৱে সেইখিনি কথা বুজি পোৱা নাই আমাক কাণত ধৰাই পেলাই উঠা বহা কৰাইছে আমি কাম কৰি আহিছিলোঁ মানে বাইদেৱে আমাৰ গাড়ীখন দেখিছে কাম কৰি অহা আমাৰ বাঁহ চাহ সম্পূৰ্ণ বন্ধাই আছে তাৰপৰা এই বাইদেৱে মানে আমাক মানে সোধা পোছা নকৰাকৈ গাড়ীৰ পৰা নমাই লৈ গোটেইখিনিকে মানে এনেই কাণত ধৰালে কেইজন মানুহ আছিলে 12জন হয় মানে খুঁটা লাগিছিলে যে মানুহ কম হ'লে নোৱাৰি গোটেইকেইজন এই 12জন আপোনালোকৰ বিদ্যুৎ বিভাগৰ আমাৰ দেৰগাঁও বিদ্যুৎ বিভাগৰ কৰ্মচাৰী হয় 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 এতিয়া আপোনালোকে কাম নকৰে আৰু কাম এতিয়া নকৰোঁ ইয়াত মানে ট্ৰেন্সফৰ্মাৰ এই মানুহ এটা লাগি মৰি আছে এইটো লাইনত নিদিওঁ আজি 10-12জন মান মানুহ আমাৰ মানে লাহতি পেট্ৰল পাম্পৰ ওচৰত এটা কাম চলি আছে এইখিনি দেৰগাঁও বিদ্যুৎ বিভাগৰ মানুহ দেৰগাঁও বিদ্যুৎ বিভাগৰ মানুহ হয় অস্থায়ী কৰ্মী তো তেওঁলোকক আমি সদ্যহতে একো ID কাৰ্ড হিচাপে দিয়া নাছিলোঁ কাৰণ তেওঁলোকক আমি গাড়ীখনতে কাম কৰাই আকৌ ঘৰত থ'বলৈ যাওঁতে ইয়াতে মানে চাৰিআলিত তেওঁলোকক আঁঠু কঢ়াই পানিছমেণ্ট এটা দিলে কোনে দিছে এইটো শুনামতে তেওঁ DSP হয় আৰু এই ভিডিঅ'টো সৰ্বত্ৰে বিয়পাৰ পাছত সেই কৰ্মচাৰী কেইজনৰ কথা শুনাৰ পাছত আচলতে সকলোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ কোনো ধৰণৰ সোধা পোছা নকৰাকৈ এইদৰে শাস্তি প্ৰদান কৰা হৈছে লকডাউনৰ মাজতে দেৰগাঁও আৰক্ষীৰ এনে কৰ্মকাণ্ডক লৈ এতিয়া বিভিন্নজনে অভিযোগো উত্থাপিত কৰা পৰিলক্ষিত হৈছে আৰু দেৰগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া হৈছে এই ঘটনাৰ পাছতে